নমস্কাৰ, মোৰ নাম শ্ৰী জাবৰজং হাজৰিকা। মই আজি পুৱাৰ ঘাই ঘাই বাতৰিসমূহ পাঠ কৰিব লৈছোঁ। আজি পুৱাৰ ঘাই ঘাই বাতৰিসমূহ হৈছে এনেধৰণৰ। চকলিয়াত আজি বখলি লাগি দুজন মানুহৰ মৃত্যু ঘটে বুলি আমাৰ সংবাদদাতাই বাতৰিৰ প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। দিচাংমুখৰ মানুহে এচাং এচাং খাই ঘচং ঘচং যায় বুলিও আমাৰ সংবাদদাতাই প্ৰকাশ কৰিছে। শিৱসাগৰ জিলাৰ ৰাজমাই বজাৰত বিলাহী বিস্ফোৰণত জলকীয়া সম্পূৰ্ণৰূপে আহত আৰু ৰঙালাও সম্পূৰ্ণৰূপে নিহত হৈছে আৰু পশু চিকিৎসালয়ত তেওঁলোকক ভৰ্তি কৰোৱা হৈছে। তাৰ মাজতে আৰু এটা কওঁ, ব্ৰহ্মপুত্ৰৰ পানীত জুই লগাৰ কাৰণে 16,000 বৰালি মাছৰ মৃত্যু ঘটে বুলিও আমাৰ সংবাদদাতাই প্ৰকাশ কৰিছে। আজিৰ বাতৰি ইমানেই। নমস্কাৰ, হেভ এ নাইচ ডে। জয় আই অসম।